ছোৱালী মানুহবিলাক যে বৰ সোনকালে ডাঙৰ হৈ যায় নহয় জানো। চাওকচোন আমাৰখন ইমান ওখ হৈ গৈছেগৈ, ময়ে ঢুকি নোপোৱা হৈ গৈছোঁগৈ। নমস্কাৰ সকলোকে, মই মঞ্জু, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আমাৰ বৰ্তমান ভাল। ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ মানে ৰাতিপুৱাৰ পৰা। ৰাতিপুৱা শুই উঠি মই গা পা ধুই আহি ল'ৰা ছোৱালীকেইটাক উঠুৱাই দিলোঁ। সিহঁতি মুখ চুখ ধুই কিতাপত পঢ়ি আছে। তাৰপিছতে মই লাগি গ'লোঁ বিছনা চফা কৰা পাৰি মেলি আহি তাৰপিছতে আকৌ এইফালে ভাত দাইল বহাই থৈছিলোঁ। মানে মই ৰাতিপুৱা সিহঁতক গৰম ভাতকেইটাহে খুৱাই পঠিয়াওঁ, তেতিয়া মনটোও ভাল লাগে নহয় জানো। দিনটোলৈ ওলাই যায় যিহেতু 3টাত পাবহি। তাৰপৰা এই আলু দি দিছিলোঁ দাইলত, আলু পিটিকা কৰি দিছোঁ, আচাৰ সেনেকৈ খাব। আৰু তাৰপিছতে সময় হ'ল স্কুল ওলাবলৈ, সিহঁতক মানে ভাত দিলোঁ খাবলৈ। তাৰপিছত মই টিফিন আজি মেগীকে ভৰাই দিছোঁ। এয়া টিফিন পেক কৰি আছোঁ নহয়, তিনিফালে তিনিটালৈ পেক কৰি লৈছোঁ। আৰু ৰাতিপুৱা সময়খন যে বৰ খৰধৰ কৰিবলগীয়া হয় নহয় জানো, ইমান খৰধৰ কৰিব লাগে। ল'ৰা ছোৱালীকেইটা স্কুল নোযোৱালৈকে মানে আজৰি নোহোৱা নিচিনাই লাগে। তাৰপিছত খাই মেলি উঠিলে এয়া চোন তাইক তেল লগাই মেলি দিছোঁ। আৰু মূৰটো যে খজুৱাই আছে, তাই খজুৱাই থকা দেখি মূৰটো মানে ফনিয়াই দিছোঁ। ওকণি দুজনীও পৰিলে। স্কুল গ'লে ওকণিবিলাক উঠিয়ে আহে নে কিয়ে জানো, ইমান ওকণি খজুৱাই আছে। তাৰপিছত আকৌ ধুন বেটেক চাওকচোন, এয়া মোতকৈ ওখয়ে হৈ গৈছেগৈ, ঢুকিয়ে নোপোৱা হৈ গৈছোঁগৈ। ময়ে আছোঁ 5 ফুট 4 ইঞ্চি, কিন্তু তাই মোতকৈ ওখ লাগে। কি ক'ব আৰু, ছোৱালী মানুহ সঁচাকৈ বৰ সোনকালে ডাঙৰ হৈ যায় নহয় জানো। এয়া চুমুকো উলিয়াই মেলি ল'লোঁ তেল চেল সানি। তাৰপিছত সিহঁতে গ'ল স্কুল। তাৰপিছত মই নিজে মোৰ ফনিয়াই নাই নহয়, ৰাতিপুৱাই গা পা ধোৱা মূৰটো ফনিয়াই লওঁ এতিয়া। আৰু চুলি সহি যে চুলি নাইকিয়া হৈ গৈছে, একেবাৰে পাতল হৈ গৈছে, কি ক'ব আৰু মই একো খোৱাই নাই নহয়, সময় হৈ গৈছেগৈ, ভোকো লাগিছে। এতিয়ালৈ আহিলোঁ, অন্য এটা ভিডিঅ'ত পুনৰ লগ পাইছোঁ, বাই।